My dear students, welcome. Here I am Prosenjit. নমস্কাৰ তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিত পাঠ্যপুথিৰ পাঠ নং 8 পৰিসীমা আৰু কালি কুৱেশ্যন নম্বৰ 10, 11 আৰু 12 পেজ নং 159 পৰা 160 সমাধান কৰি বুজাই দিয়া হৈছে। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি অহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 159 পেজত থকা এই 10 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। ইয়াৰ আগতে দুটা ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 9লৈকে আলোচনা কৰিছিলোঁ। আজি অহা 10ৰ পৰা আলোচনা কৰোঁ। 10 নম্বৰ অংকটো আছিলে 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এইটো দিছিলে এটা বৰ্গ, বিটো দিছিলে এটা সমবাহু ত্ৰিভুজ, চিটো দিছিলে এটা সুষম পঞ্চভুজ, ডি হ'ল এটা সুষম হৰভুজ তৈয়াৰ কৰা আৰু প্ৰত্যেকটোৰ বাহুৰ জোখ নিৰ্ণয় কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 60 চেণ্টিমিটাৰ তাৰেৰে বৰ্গ, সমবাহু ত্ৰিভুজ, সুষম পঞ্চভুজ, সুষম হৰভুজ তৈয়াৰ কৰিবা। আহা আমি গণিতটো কৰোঁ। এইটো আছিলে কি এটা বৰ্গ। 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালে এটা যদি বৰ্গ বনাওঁ, তাৰমানে 60 চেণ্টিমিটাৰ কি হ'ব? বৰ্গটোৰ কি হ'ব? পৰিসীমা হ'ব। কাৰণে 60 এইটো যদি বৰ্গটো বনাওঁ আমি, এইটো ধৰা এটা বৰ্গ। বৰ্গ কি থাকে? 4টা বাহু কি থাকে? সমান থাকে। তেনেহ'লে 60 চেণ্টিমিটাৰে তাঁৰডালেৰে আমি যদি বনাওঁ বৰ্গটো, তেনেহ'লে কি হ'ব? প্ৰতিটো বাহু কিমান কৰিব? সমান হ'ব প্ৰতিটো বাহু। আৰু 60ক আমি 4ৰে হৰণ কৰিলে কিমান পাম? 15। এইটোও 15 হ'ব চেণ্টিমিটাৰ, এইটো 15 চেণ্টিমিটাৰ, এইটো 15 চেণ্টিমিটাৰ, এইটো 15 চেণ্টিমিটাৰ। এতিয়া আমি কৰোঁ প্ৰতিটো বাহু জোখ। কিদৰে উলিয়াব লাগিব? তাঁৰডালৰ দৈৰ্ঘ্য কিমান আছিলে? 60 চেণ্টিমিটাৰ। এতিয়া বৰ্গটোৰ পৰিসীমা কিমান হ'ব? বৰ্গটোৰ পৰিসীমা 60 হ'ব। যিহেতু তাঁৰডালেৰে বৰ্গটো বনোৱা হৈছে পুৰা, তেনেহ'লে এইটো কি হ'ব? বৰ্গটোৰ পৰিসীমা কিমান হ'ব? 60 চেণ্টিমিটাৰ। এতিয়া বৰ্গটোৰ এটা বাহুৰ দিশ কিদৰে আমি উলিয়াব লাগে? পৰিসীমাক আমি 4ৰে হৰণ কৰিলে হৈ যায়। কাৰণ যিহেতু বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল 4 পূৰণ এটা বাহুৰ দিশ। সেইদৰে আমি যদি এটা বাহুৰ দিশ উলিয়াওঁ তেনেহ'লে কি হ'ব? পৰিসীমাক আমি 4ৰে হৰণ কৰি ল'ব। পৰিসীমাটো আছিলে 60 চেণ্টিমিটাৰ বাই 4। তেনেহ'লে আমি যদি 60ক 4ৰে হৰণ কৰি কিমান পাম? 15 চেণ্টিমিটাৰ। তোমালোকে কটাকটিও কৰিব পাৰিব এইদৰে। 4 গুণ 4, ইয়াত থাকিলে 2, 20, 4, 5 গুণ 20, 15 হ'ল। এতিয়া বিটো আছিলে এটা সমবাহু ত্ৰিভুজ। সেই সমবাহু ত্ৰিভুজটো কি উলিয়াব লাগে? বাহুৰ জোখ। এতিয়া তোমালোকে সমবাহু ত্ৰিভুজ মানে কি? যি ত্ৰিভুজৰ 3টা বাহু কি থাকে? সমান থাকে। এতিয়া 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰটো আছিলে, সেই তাঁৰেৰে আমাৰ সমবাহু ত্ৰিভুজটো বনাব লাগে। তেনেহ'লে কি হ'ব? প্ৰতিটো বাহু কিমানকৈ হ'ব? 60ক আমি 3 ভাগ কৰিলে কিমান? 20কৈ পৰিব। আহচোন আমি অংকটো এতিয়া কৰোঁ। সমবাহু ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব? যিহেতু তাঁৰডালৰ দিশটো আছিলে 60 চেণ্টিমিটাৰ, সেইকাৰণে সমবাহু ত্ৰিভুজৰ পৰিসীমাটো কি হ'ব? 60 চেণ্টিমিটাৰ। এতিয়া বাহুৰ সংখ্যা কিমান? এটা ত্ৰিভুজৰ বাহুৰ সংখ্যা 3টা থাকে, 3টা। এটাকে বাহুটোৰ জোখ বা বাহুটোৰ দিশ কিমান হ'ব? কি কৰিব? সমবাহু ত্ৰিভুজৰ যিটো পৰিসীমা থাকে তাক বাহুৰ সংখ্যাৰে হৰণ কৰি দিব লাগে। তেতিয়া আমি 60ক 3ৰে হৰণ কৰি কিমান পাম? 3 দুগুণ 6, 2 শূন্য, কিমান পালো? 20 চেণ্টিমিটাৰ। তাৰমানে সমবাহু ত্ৰিভুজটোৰ বাহুৰ জোখ 20 চেণ্টিমিটাৰ। এতিয়া চিটো আছিলে এটা সুষম পঞ্চভুজ। তাৰমানে 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এটা সুষম পঞ্চভুজ যদি আমি বনাওঁ, তেনেহ'লে সেই সুষম পঞ্চভুজটোৰ বাহুৰ জোখ উলিয়াব লাগে। তাৰমানে কি? পঞ্চভুজ, সুষম পঞ্চভুজ মানে কি? পঞ্চভুজ মানে কি? 5টা বাহু হ'ব। সুষম পঞ্চভুজ মানে 5টা বাহুই সমান। তেনেহ'লে যদি ইয়াৰ কি হ'ব? ইয়াত যদি
পৰিসীমাটো দিছে 60, তো আমি এটা বাহুৰ জোখ কিদৰে উলিয়াম, পৰিসীমাক আমি 5ৰে হৰণ কৰি দিলে হৈ যাব। আহাচোন কৰোঁ। সুষম পঞ্চভুজৰ পৰিসীমা কিমান হ'ব, যিহেতু তাঁৰডালৰ দিশ 60 চেণ্টিমিটাৰ আছে, সেইকাৰণে কি হ'ব, সুষম পঞ্চভুজৰ পৰিসীমা হ'ব 60 চেণ্টিমিটাৰ। এতিয়া বাহুৰ সংখ্যা কিমান, যিহেতু পঞ্চভুজ, পঞ্চ মানে 5, তেনেহ'লে কি হ'ব 5টা। এতিয়া বাহুৰ জোখ কিমান হ'ব, আমি কি কৰিলোঁ, পৰিসীমাক বাহুৰ সংখ্যাৰে হৰণ কৰিলে পাই যাম। ঠিক আছে, 5 × 5, 5 × 10 কিমান পালোঁ, 60ক 5ৰে হৰণ কৰিলে 12 হ'ব, তেনেহ'লে কিমান পালোঁ আমি, 12 চেণ্টিমিটাৰ। দ্বিটো দিছিলে এটা সুষম হৰভুজ তৈয়াৰ কৰা, আৰু এতিয়া এটা সুষম হৰভুজ তৈয়াৰ কৰিব গৈছে। হৰভুজ মানে কি, যি বহুভুজৰ বাহুৰ সংখ্যা কিমান, 6ডাল থাকিব বাহু, তাকে হৰভুজ বুলি কয়। যিহেতু এই হৰভুজটো আমি 60 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাৰেৰে তৈয়াৰ কৰিব লাগে, তাৰমানে এই হৰভুজটোৰ কি হ'ব, পৰিসীমা 60 হ'ব। তাৰ প্ৰত্যেকটো বাহুৰ জোখ কিমান হ'ব, যিহেতু এইটো সুষম, তেনেহ'লে প্ৰতিটো বাহু কি সমান, সেইকাৰণে আমি এই পৰিসীমাত মানে যিমান দীঘল তাঁৰডাল দিছে সেইটো হ'ল হৰভুজটোৰ পৰিসীমা। পৰিসীমাক আমি 6ৰে হৰণ কৰিলে পাই যাম বাহুৰ জোখ। আহাচোন কৰোঁ। সুষম হৰভুজটোৰ পৰিসীমা কিমান হ'ব, 60 চেণ্টিমিটাৰ, যিহেতু 60 চেণ্টিমিটাৰ তাঁৰডালেৰে এই সুষম পৰিভুজটো আমি তৈয়াৰ কৰিব লাগে। বাহুৰ সংখ্যা কিমান, যিহেতু হৰভুজৰ বাহুৰ সংখ্যা কেইটা, 6টা। বাহুৰ দিশ বা বাহুৰ জোখ কিমান হ'ব, এই পৰিসীমাক বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগিব। 60ক 6ৰে হৰণ কৰিলে আমি কিমান পাম, 6 × 6 = 10, তেনেহ'লে কিমান হ'ল, 10 চেণ্টিমিটাৰ। 11 নম্বৰ আছিলে বৰ্গাকৃতি উদ্যান এখনৰ বাহুৰ দিশ 250 মিটাৰ। এখন গেটৰ বাবে 2 মিটাৰ বাদ দি প্ৰতি মিটাৰত 20 টকা হিচাপে চাৰিওফালে বেৰ দিওঁতে কিমান খৰচ পৰিব। বৰ্গাকৃতি উদ্যানখন, তো বৰ্গাকৃতি মানে কি, তাৰমানে এইটো ধৰা বৰ্গাকৃতি উদ্যানখন বৰ্গাকৃতিৰ আছে। বৰ্গ মানে কি, যাৰ 4টা বাহুৱে কি থাকে, সমান থাকে। এই বাহুটো যিমান হ'ব, এই বাহুটো ইমান হ'ব, এই বাহুটো ইমান হ'ব, তাৰমানে 4টা বাহুতে সমান থাকে, সেইটো হ'ল বৰ্গাকৃতি। এতিয়া দিছে এটা বাহুৰ দিশ কিমান, 250 মিটাৰ। এই বাহুটো যদি 250 হয়, এইটোও 250 হ'ব, এইটোও 250 হ'ব, এইটোও 250 হ'ব। আহাচোন আমি কৰোঁ সমাধান। বৰ্গাকৃতি উদ্যানখনৰ বাহুৰ দিশ কিমান আছিলে, 250 মিটাৰ। এতিয়া পৰিসীমা কিমান হ'ব, যিহেতু এটা বৰ্গৰ 4টা বাহু থাকে আৰু সমান, তো 4ৰে পূৰণ কৰিলে যাব। পৰিসীমা কিদৰে উলিয়াব, 4 পূৰণ বাহু, তো 4 পূৰণ বাহুটো কিমান আছে, বাহুৰ জোখটো 250 মিটাৰ। এতিয়া 4 আমি 250 লগত 4 লগত পূৰণ কৰিলে কিমান পাম, 4 0 0, 4 5 × 20 0, 4 2 8 থাকে, 8 2 10, তাৰমানে 250 লগত 4 পূৰণ কৰিলে কিমান হ'ব, 1000, তাৰমানে 1000 মিটাৰ পালোঁ। এতিয়া গেটখনৰ 2 মিটাৰ বাদ দিলে পৰিসীমা কিমান হ'ব। এতিয়া কি হৈছে, এখন গেটৰ বাবে 2 মিটাৰ বাদ দিব গৈছে, গেটখনৰ 2 মিটাৰ বাদ দিলে পৰিসীমা কিমান হ'ব। মুঠ পৰিসীমা কিমান হৈছিলে, বৰ্গাকৃতি উদ্যানখনৰ মুঠ পৰিসীমা হৈছিলে 1000 মিটাৰ। তাৰ পৰা আমি কিমান বাদ দি দিব লাগিব, গেটৰ বাবে 2 মিটাৰ, তেনেহ'লে কিমান হ'ব, গেটটো বাদ দি আমাৰ পৰিসীমাটো কিমান হ'ব, 1000ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব, 998 মিটাৰ। তাৰমানে 998 মিটাৰ আমি কি দিব লাগিব, বেৰ দিব লাগিব। এতিয়া আমাক কি ওলাব দিছে, প্ৰতি মিটাৰত 20 টকা হিচাপে চাৰিওফালে বেৰ দিওঁতে কিমান খৰচ হ'ব। প্ৰতি মিটাৰ মানে 1 মিটাৰ বেৰ দিওঁতে খৰচ কিমান হয়, 20 টকা। তেন্তে
998 মিটাৰ বেৰ দিওঁতে কিমান খৰচ হ'ব মিটাৰ বেৰ দিওঁতে খৰচ পৰিব কিমান পৰিব 998 ৰ লগত আমি 20 পূৰণ কৰি দিলে গ'ল টকা তোমালোকে কিদৰে পূৰণ কৰিবা ইয়াত এটা শূন্য আছে শূন্যটো প্ৰথমে বহাই দিবা তাৰপিছত 8 দুগুণ 16 6 9 দুগুণ 18 18 কে 19 19 9 9 দুগুণ 18 কে 19 তুমি কিমান পালো 19960 টকা মানে 19960 টকা 12 আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগ 14 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ যদি ত্ৰিভুজটোৰ পৰিসীমা 40 সেন্টিমিটাৰ হয় তেন্তে তৃতীয় বাহুটোৰ যোগ কিমান হ'ব ধৰা হল এটো এটা বিখম্ব ত্ৰিভুজ আঁকিলো ধৰিলে হল এটো এটা এই ত্ৰিভুজটো এটা বাহু দিছে 14 সেন্টিমিটাৰ আনটো দিছে 16 সেন্টিমিটাৰ তাহলে এই তৃতীয় বাহুটোৰ যোগ কিমান হ'ব আৰু কি দিছে পৰিসীমাটো দিছে পৰিসীমা মানে কি এই তিনিটা বাহুৰ যোগফলটো হল পৰিসীমা তাহলে আমি কি কৰিব লাগিব এই দুটা বাহু যোগ কৰি যিমান হ'ব পৰিসীমাটোৰ পৰা এই দুটা যোগফলটো বিয়োগ কৰি দি হৈ গ'ল তেতিয়াহলে আমি তৃতীয় বাহুৰ যোগটো পাই যাম এতিয়া হাম কৰো সমাধান ত্ৰিভুজটোৰ দুটা বাহুৰ যোগ কিমান কিমান আছিল 14 সেন্টিমিটাৰ আৰু কিমান আছিল 16 সেন্টিমিটাৰ ত্ৰিভুজটোৰ দুটা বাহুৰ জোখৰ যোগফল কিমান হ'ব এই দুটা বাহুৰ যদি আমি যোগফল কৰি দিও 14 যোগ 16 তো কিমান হ'ব যোগ কৰিলে 14 লগত 16 যোগ কৰিলে কিমান 30 সেন্টিমিটাৰ এতিয়া ত্ৰিভুজটোৰ পৰিসীমাটো কিমান দিছিলে 40 সেন্টিমিটাৰ 40 সেন্টিমিটাৰ তে তৃতীয় বাহুটোৰ যোগ কিমান হ'ব এই পৰিসীমাটোৰ পৰা কি কৰিব লাগিব যি দুটা বাহু দিছে সেই দুটা বাহু দুটা যোগফল কিমান আছে 30 এটা বিয়োগ কৰি দিলে গ'ল সেন্টিমিটাৰ তেনে কিমান হ'ব 10 সেন্টিমিটাৰ তাৰ মানে এটো আমি 14 ধৰিছিল এটো 16 এটোটা দিয়া আছিল আৰু পৰিসীমাটো দিয়া আছে 40 তো 40 ৰ পৰা আমি এই দুটা যোগফলটো বিয়োগ কৰি দিলে তেতিয়া কিমান পালিম 10 সেন্টিমিটাৰ তাৰ মানে তৃতীয় বাহুটোৰ যোগ 10 সেন্টিমিটাৰ থ্যাংকস ফৰ ওয়াচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকি থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব ধন্যবাদ